এই ভিডিঅ'টোত আলোচনা কৰিম দশম শ্ৰেণী গণিতৰ ত্ৰিকোণমিতিৰ পৰিচয়। এইটো চেপ্টাৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেই ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা মই তোমালোকৰ লগত আজি শ্বেয়াৰ কৰিম। মই যিকেইটা কুৱেশ্যন দেখাই দিম তাৰে ভিতৰত কমন পৰিব মেট্ৰিকত 100% চিয়'ৰ। এতিয়া কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেই ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা আমি এটা এটাকৈ চাই লওঁ। তোমালোক কিতাপটো বাহিৰ কৰি লোৱা আৰু টিক চিন মাৰি ল'বা দেই। এতিয়া প্ৰথমতে তোমালোক আহা 220 পৃষ্ঠা 220 পৃষ্ঠাত উদাহৰণ আছে। উদাহৰণ 4 এইটো মোষ্ট ইম্পৰ্টেণ্ট, এইটো আহিব এইবাৰ পৰীক্ষাত। উদাহৰণ 4 এইটো 2018ত আহিছিল মেট্ৰিকত। তাৰপিছত তোমালোক আহা 221 পৃষ্ঠা অনুশীলনী 8.1 3 নং কুৱেশ্যনটো চাবা, 5 নং কুৱেশ্যনটো চাবা, যিকোনো দুটাৰ পৰা এটা আহিব। 3 আৰু 5 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তাৰপিছত আহা তোমালোক 222 পৃষ্ঠা 6 নং কুৱেশ্যনটো চাবা, 7 নং কুৱেশ্যনটো চাবা। তাৰপিছত তোমালোক আহা 11 নং কুৱেশ্যনটো। 11 নং কুৱেশ্যনটো MCQ টাইপৰ হ'ব দেই। 1 2 3 4 5 যিকোনো এটা আহিব ইয়াৰ পৰা, আৰু কুৱেশ্যনটো MCQ টাইপৰ হ'ব। মই লিখিয়ে থৈ দিছোঁ MCQ। তাৰপিছত তোমালোক আহা 228 পৃষ্ঠা উদাহৰণ 8 এইটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে, ভালকৈ চাবা দেই। তাৰপিছত অনুশীলনী 8.2 1 নং কুৱেশ্যনৰ 1 আৰু 2 এই দুটা MCQ আহিব, যিকোনো এটা আহিব MCQ। তোমালোক ভালকৈ পঢ়িব, মই লিখিয়ে থৈ দিছোঁ MCQ। তাৰপিছত 3 4 5 6 এই চাৰিটা কুৱেশ্যন 2 মাৰ্কৰ আহিব দেই, যিকোনো এটা আহিব 2 মাৰ্কৰ, মই লিখিয়ে থৈ দিছোঁ 2 মাৰ্কছ। তাৰপিছত তোমালোক 2 নং কুৱেশ্যনৰ 1 2 3 4 এই চাৰিটা কুৱেশ্যন চাবা। এই চাৰিটাৰ পৰা যিকোনো এটা আহে, প্ৰত্যেকবাৰ আহিয়ে থাকে দেই MCQ, মই লিখিয়ে থৈ দিছোঁ MCQ, তোমালোক চাবা। তাৰপিছত তোমালোক চাবা 3 নং কুৱেশ্যনৰ 1 নং কুৱেশ্যনটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট। 1 নং কুৱেশ্যনটো 2017ত আহিছিল। এতিয়া আহা তোমালোক 229 পৃষ্ঠা 2 নং কুৱেশ্যনটো চাবা আৰু 4 নং কুৱেশ্যনটো চাবা। 4 নং কুৱেশ্যনৰ 1 2 3 4 5 এই 5টা কুৱেশ্যন চাবা, যিকোনো এটা দিব MCQ টাইপৰ কুৱেশ্যনটো আহিব। তোমালোক ভালকৈ পঢ়ি যাবা। তাৰপিছত আহা তোমালোক 230 পৃষ্ঠা উদাহৰণ 9 এইটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তাৰপিছত তোমালোক চাবা অনুশীলনী 8.3 1 নং কুৱেশ্যনৰ 1 2 3 4 এই চাৰিটা কুৱেশ্যন চাবা দেই, যিকোনো এটা দিব MCQ টাইপৰ কুৱেশ্যন আহিব দেই। 1 2 3 4 এই চাৰিটাৰ পৰা যিকোনো এটা আহিব MCQ টাইপ, মই লিখিয়ে থৈ দিছোঁ MCQ। তাৰপিছত তোমালোক আহা 231 পৃষ্ঠা 2 নং কুৱেশ্যনৰ 1 2 দুইটাই চাবা। তাৰপিছত 3 নং কুৱেশ্যনটো চাবা। 3 নং কুৱেশ্যনটো 2019ত আহিছিল। 4 নং কুৱেশ্যনটো চাবা। 5 নং কুৱেশ্যনটো 6 নং কুৱেশ্যনটো চাবা। 6 নং কুৱেশ্যনটো 2015ত আহিছিল। তাৰপিছত তোমালোক চাবা এতিয়া আহা 233 পৃষ্ঠা উদাহৰণ 12 এইটো ইম্পৰ্টেণ্ট, এইটো MCQ টাইপৰ আহিব, মই লিখিয়ে থৈ দিছোঁ MCQ। তাৰপিছত তোমালোক আহা উদাহৰণ 13 এইটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে, MCQ আহিব দেই, মই লিখিয়ে থৈ দিছোঁ MCQ। তাৰপিছত উদাহৰণ 14 বহুত ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। উদাহৰণ 14 2018ত আহিছিল, আৰু উদাহৰণ 14 এইবাৰ 2 মাৰ্কছ থাকিব দেই, আহিলে 2 মাৰ্কছ, বহুত ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তাৰপিছত তোমালোক আহা 235 পৃষ্ঠা তোমালোক 3 নং কুৱেশ্যনটো চাবা। 3 নং কুৱেশ্যনৰ 1 আৰু 2 এই দুটা ভালকৈ চাবা দেই। তাৰপিছত 4 নং কুৱেশ্যনৰ 1 2 3 4 এই চাৰিটাই চাবা, MCQ টাইপৰ আহিব, যিকোনো এটা আহিব MCQ টাইপত থাকিব কুৱেশ্যনটো। তাৰপিছত তোমালোক 5 নং কুৱেশ্যনৰ প্ৰত্যেকবাৰ ইয়াৰ পৰা আহিয়ে থাকে দেই। 1 2 3 4 5 6 7 8 এই 8টাৰ পৰা যিকোনো প্ৰত্যেকবাৰ আহিয়ে থাকে। তোমালোক মানে কি 1 2 3 4 6 আৰু 7 এইকেইটা চালে যথেষ্ট দেই। 1 2 3 4 6 7 এইকেইটা চালে যথেষ্ট। মই যিকেইটা কুৱেশ্যন দিলোঁ তাৰে ভিতৰত কমন পৰিব মেট্ৰিকত। তোমালোক ভালকৈ পঢ়ি যাবা। ভিডিঅ'টো যিমান পাৰা তোমাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰা,
যাতে সিহঁতেও ভালকৈ পঢ়িব পাৰে আৰু মোৰ চেনেলত যদি তুমি প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'।